পূজালৈ গৈ যদি একো এটা নলওঁ, পূজা কিন্তু আধৰুৱা লাগিব। সেইকাৰণে ময়ো লাইট জ্বলোৱা বেল এডাল লৈ ল'লোঁ আৰু সেইডাল মাৰিয়ে মই গোটেই পূজা চালোঁ। আগদিনাখনতো বৰষুণৰ কাৰণে পূজা চাবই নোৱাৰিলোঁ। সেইকাৰণে পাছদিনা ওলাই গৈছিলোঁ। পিছে গম নাপাওঁ ইমান যে বেছি মানুহ হ'ব, কাৰণ বহুততে দেৱী বিসৰ্জনো দিছে। প্ৰথমে গ'লোঁ আমি যোৰহাট জেপিয়াৰ। ইয়াৰ পৰাই বোলো আজি আৰম্ভ কৰি দিওঁ। ইমান বেছি ধুনীয়া লাগিছে আৰু মানুহৰো ভিৰ ইয়াত বহুত বেছি। পূজা কৰোঁতে পূজাও শেষ হ'ল। আকৌ অপেক্ষা 2025ৰ পূজালৈ। আগৰ নিচিনা পূজা বুলি যদিও ফূৰ্তি নাই, ওলাই গ'লে মানুহবোৰ দেখিয়ে মনটো ভাল লাগে। পূজা বুলি ক'লে কিন্তু এইবোৰ দেখিও বহুত বেছি ভাল লাগে। নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে উৎসাহ দিব, লগতে মৰমো দিব। ধন্যবাদ সকলো।